নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনাক আকৌ এবাৰ স্বাগত জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এক ডাঙৰ চাকৰি খবৰ। আপুনি বেংকৰ চাকৰিৰ বাবে অপেক্ষাত আছে নেকি? তেন্তে আপোনালোকৰ বাবে এটা ভাল খবৰ আছে। পাঞ্জাৱ নেশ্যনেল বেংকে 2026 বৰ্ষৰ বাবে নতুন চাকৰি নিযুক্তি কৰি দিছে। পদটোৰ নাম হৈছে লোকেল বেংক অফিচাৰ LBO। মুঠ 545টা পদ খালী হৈ আছে। তাৰে ভিতৰত 85টা পদ আমাৰ অসমৰ বাবে আছে। দৰমহাৰ কথা শুনিব নেকি? আৰম্ভণি দৰমহা 48,480 টকাৰ পৰা আৰম্ভ হৈ 85,000+ টকালৈকে হ'ব। আবেদন কৰিবলৈ আপোনাৰ বেচেলাৰ ডিগ্ৰী আৰু বেংকিং খণ্ডৰ অলপ জ্ঞান থাকিব লাগিব। জেনেৰেল কাষ্টৰ বাবে সময়সীমা 20ৰ পৰা 30 বছৰ। ST, SC, OBCৰ বাবে ৰেহাই আছে। ফৰ্ম ফিল আপ কৰাৰ অন্তিম তাৰিখ হৈছে 9 আগষ্ট 2026। লিখিত পৰীক্ষা আগষ্ট বা ছেপ্টেম্বৰ মাহত হ'ব। গতিকে পলম নকৰি এতিয়া এপ্লাই কৰক। আৰু এনেকুৱা ফাৰ্ষ্ট জব আপডেটৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।